নমস্কাৰ জনাইছোঁ। মই সদৌ অসম আশা কৰ্মী সন্থাৰ সভানেত্ৰী, মোৰ নাম দীপ্তি দেৱী। মই এই কাৰণে আপোনালোকক জনাব বিচাৰিছোঁ, আজি 8টা বজা নিউজত আমাৰ অতুল বৰা ছাৰ, দিছপুৰৰ বিধায়ক, তেখেতে মানে এখন চিঠি দিছে মুখ্যমন্ত্ৰীলৈ যে বাল্য বিবাহটোৰ কাৰণে যোন জিলাত জনসংখ্যা বেছি সেই জিলাৰ আশাকৰ্মীসকলক প্ৰত্যাহাৰ ইমিডিয়েট কৰিব লাগে বুলি কৈছে। কিন্তু এই কথাটোত আমি একমত নহয়। এই কথাটো তেখেতে কিয় ক'লে এইটো ক'ব নালাগিছিলে যে তেখেতে আমাকতো জন্ম দিয়া নাই, আমাকতো চেণ্ট্ৰেলেহে জন্ম দিছে। তেখেতে কাটিবৰ কাৰণে আকৌ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিবলগীয়া তেখেতে ইমান ডাঙৰ মানুহ নহয়। তেখেতে গাদী দিছপুৰত গাদী মানে ওপৰত থাকি পেলাই আমাৰ কাম কি, অংগনাবাদী কাম কি, আশাকৰ্মী কাম কি তেখেতে নাজানে নেকি? তেখেতে কিয় ইমান নজনা কথাটো কিয় ইমান ডাঙৰকৈ কৈ দিলে? আৰু আমি আশাকৰ্মী কেনেকৈ দায়ী হ'ম? আমি মাত্ৰ নাম পঞ্জীয়ন কৰাহে গাঁৱত। কোন আহিছে আমি নাম পঞ্জীয়ন কৰা। আমাক যদি ফাঁকি দিয়ে আমি কি কৰিম? আৰু যোনে মানে বিয়া কৰাইছে আমাকতো সুধি বিয়া নকৰায়, আমাকতো বিয়ালৈ নামাতে। আৰু যোনে প্ৰেম প্ৰীতি কৰিছে আমাকতো সুধি প্ৰেম প্ৰীতি নকৰে নহয়। গতিকে এতিয়া মই আবেদন জনাইছোঁ যে সংবিধান এতিয়া বাজেট অধিৱেশনত হৈ আছে। বাজেট অধিৱেশনত অতুল বৰা ছাৰ, ডাঙৰ ভব্য ছাৰসকলে বিবাহটোকে বন্ধ কৰি দিয়ক। তেতিয়াহ'লে জনসংখ্যাটো বৃদ্ধি নহয়, বিবাহটো বন্ধ কৰি দিলে বহুত ভাল হ'ব। বিবাহটো বন্ধ কৰক অতি সোনকালে। আৰু আমাক ইমান অপমান কৰিব নালাগে। যোৱা এতিয়া 22 চনৰ মাৰ্চত বাজেট অধিৱেশনত অজন্তা বাইদেউ নেওগে আমাৰ আশাকৰ্মীৰ কাম কি, অংগনাবাদী কাম কি, আমাৰ মাতৃ শিশু জন্ম মৃত্যুৰ হাৰ কমোৱা অংগনাবাদী কৰ্মীয়েহে বোলে কমায়। ইমান ভুল তথ্য অজন্তা বাইদেউ নেওগে দিছে। তাৰ পৰিপ্ৰেক্ষিতত আমি গোটেই জিলাবিলাক আমাৰ জাগৰিত হৈ পেলাই আমি তেখেতৰ প্ৰতিকৃতি দাহ কৰিছোঁ। আৰু এইটো কথাই আমাৰ মন্ত্ৰী অতুল বৰা ছাৰৰ কথাটোই আমাৰ গোটেই জিলালৈ এতিয়া প্ৰসাৰিত হৈছে। আমি সদৌ অসমৰ এতিয়া আমি ক'লে আমি তাৰিখ ঠিক কৰিম, তেখেতৰো প্ৰতিকৃতি আমি দাহ কৰিম আৰু আমি আন্দোলন কৰিম তেখেতে। আৰু যিটো কথা তেখেতে কৈছে অতি সোনকালে তেখেতে কথাটো উঠাই লৈ আমাক ক্ষমা বিচাৰক, অন্যথা আমি নামানিম। তেখেতে আমাৰ কাম কি, AC ৰুমত থাকিব, তেখেতসকলে AC ৰুমৰ কথাহে চিন্তা কৰিব, আমাৰ কথা কোনোদিন চিন্তা নকৰে। বাজেট অধিৱেশন কত বছৰ, আজি আমি 6 চনতে নিয়োগ হৈছোঁ, আমি আজি 23 চন পালেহি। আমি 17 বছৰ দি আমি কেনেকৈ কাম কৰিছোঁ তেখেতসকলে, আমি বহুত কেইজনৰ ওচৰত গৈ আমি স্মাৰকপত্ৰ দিওঁ। আমাৰ কথা তেখেতসকলে সদনত তুলি নধৰে। এবাৰ মাত্ৰ অতুল বৰা তেখেতে তুলি ধৰিছিল, এখেত নহয় আৰু এজন AGP অতুল বৰা তেখেতে তুলি ধৰিছিল। তুলি ধৰোঁতে মানে কেলকুলেশ্যন মাৰিলে, আমাৰ মানে যিখন ক্লেইম ফৰ্ম তাতে আমাৰ 72টা কাম আছে, কামৰ বিনিময়ত আমি পইচা পাওঁ। সেইখনকে দেখুৱাই পেলাই তেখেতে হিচাপ কৰিলে, বা ইমান আশাকৰ্মী পইচা পায়, এওঁলোকৰ দৰমহা কিয় লাগে? কিন্তু তেখেতসকলে ভিতৰৰ কথাবোৰ বুজি নাপায়। তাতে যে ইমান গোটেই কাম শতকৰা 100 মেডিকেলৰ 100% কামেই আমাক 90% কামে আমাৰ হতুৱাই কৰায়। কিন্তু আমিতো চব কাম কৰিবলৈ সন্মত নহয়, আমিতো ইমান পইচা নাপাওঁ। যদি তেখেতসকল থাকোঁতে আমি 11 চনত যিজন এতিয়াৰ মুখ্যমন্ত্ৰী ছাৰে তহঁত দিল্লীত যা বুলি আমাক কৈছিলে, দিল্লীত গ'লে তহঁতৰ কাম হ'ব বুলি, আমিও আৰু ভাবিলোঁ হয়ে বুলি পেলাই আমি 17জনীয়া গ্ৰুপ এটা, আমি সজাতি দল এটা আমি গ'লোঁ। 11 চনৰ নৱেম্বৰত গ'লোঁ। গৈ পেলাই আমাৰ তেতিয়া গোলাপ নবী আজাদ তেখেত স্বাস্থ্যমন্ত্ৰী আছিল কংগ্ৰেছৰ দিনত। তেখেতে আমাৰ কাম তেতিয়া নহ'লে, তথাপি আমি গ'লোঁ, থাকি মেলি আহিলোঁ। এতিয়া আকৌ 15 চনত আমি 1 তাৰিখে আমি সদৌ অসমৰ 3জনী গ'লোঁ। আমাৰ ডুমডুমা দিলীপ মৰাণ ছাৰে আমাক আধা ঘণ্টাৰ ভিতৰত JP নড্ডা, তেতিয়া স্বাস্থ্যমন্ত্ৰী JP নড্ডা ছাৰক আমাৰ আধা ঘণ্টাৰ ভিতৰত লগ কৰা, আমি স্মাৰকপত্ৰ দিছিলোঁ, সম্বৰ্ধনা জনাইছিলোঁ। তাৰ পৰিপ্ৰেক্ষিতত আমি আহি পোৱাৰ পিছতে আমাৰ লেটাৰ আহিছে অফিচলৈ। আমি 15 চনৰ মাৰ্চৰ পৰা আমি 1000 টকা এটা পাবলৈ সক্ষম হৈছোঁ, য'ত নেকি আমি চৰকাৰী হিচাপে এটা টকাও পোৱা নাছিলোঁ। আমি মাত্ৰ কামৰ বিনিময়ত যিকেইটা পাওঁ সেইকেইটাই হয়। এতিয়া আকৌ তাৰপিছত মোদী চৰকাৰে প্ৰধানমন্ত্ৰী মোদী ছাৰে আকৌ 1000 টকা এটা দিছে 17 চনত। 18 চনত আকৌ 1000 টকা এটা আছে, 2000 আমি চেণ্ট্ৰেলৰ পৰা পাওঁ আৰু 1000 টকা এটা আমাক ষ্টেটে দিয়ে। ষ্টেটৰ পইচাটো আমি আন্দোলন কৰি আমাৰ দুখৰ বিষয় আন্দোলন কৰি আমি ষ্টেটৰ পইচাটো উলিয়াব লাগে, বহুত আন্দোলন কৰিব লাগে। আমাৰ পইচাটোকে ৰাখি পিছত এবছৰৰ পিছত আকৌ পইচাটো এৰি দি তহঁতৰ এইটো আহিছে এৰিয়া টকা দিছোঁ, এই আমাৰ পইচাকে নিদি পেলাই ৰাখি পেলাই এৰিয়া টকা দিয়ে। গতিকে আমাক ইমান ঠগামি কৰি আছে। এইবিলাক কথা তেখেতসকলে জানিও নাজানা হয়। আৰু মন্তব্যবিলাক কিয় তেখেতসকলে বেয়াকৈ দিয়া, এই মন্তব্য দিয়াটো আমি ভাল পোৱা নাই। আমি অতি সোনকালে আমি কাৰ্যসূচী ল'ম আৰু তেখেতে মহোদয়ে আমাৰ কথাটো উঠাই লওক আৰু আমাৰ ওচৰত ক্ষমা বিচাৰক, এইখিনিয়ে ক'বলগীয়া।